হেল্ল' এভৰিৱান, আজি এটা পনীৰৰ ৰেচিপি লৈ আহিলোঁ। একেবাৰে চিম্পলকৈ বনাম। যিহেতু একেদিন মই মাছ মাংসৰ ভিডিঅ'ই দি আছোঁ, আপোনালোকেও চাগে আমনি পাই গৈছে। সেয়ে ভাবিলোঁ আজি পনীৰ বনাওঁ। আচলতে পনীৰ মই ইমান খাই ভাল নাপাওঁ আৰু বহুত কমেই খোৱা হয় আৰু বনাবও ভালকৈ নাজানো। তথাপিও একেবাৰে চিম্পলকৈ আজি বনাবৰ কাৰণে লৈছোঁ। যিহেতু মোৰ ৰেচিপিবিলাক একেবাৰে সাধাৰণ হয়, কাৰণ মই মোৰ দৰে ৰন্ধা বঢ়া কৰিব নজনা মানুহৰ সুবিধা হ'ব বুলিহে একেবাৰে চিম্পল ৰেচিপি আনো। প্ৰথমতে এয়া পনীৰখিনি মই ভালদৰে কাটি ল'লোঁ সৰু সৰুকৈ। তাৰপিছত হালধি আৰু নিমখ সানি তেলত অলপমান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত একেইখিনি তেলতে মই গোটা গৰম মছলা কেইটামান দি পিঁয়াজ, আদা নহৰু পেষ্ট, জলকীয়া আৰু বিলাহীখিনি ভালদৰে ভাজি লৈছোঁ। ইয়াত দিলোঁ মই হালধি, জলকীয়া গুড়ি আৰু জিৰা গুড়ি অকণমান। আৰু এইখিনি ভালদৰে ভাজি তেল বিৰিঙি অহাৰ পিছত মই ইয়াত দি দিলোঁ বুটৰ দাইল আৰু আলু। এইখিনি মই বইল কৰি থৈছিলোঁ আগতীয়াকৈ। বুটৰ দাইলখিনি অকণমান বেছিয়ে সিজি গ'ল, দুটামান চিটি কমকৈ মৰাব লাগিছিল। তাৰপিছত হৈ গ'ল এয়া। এইখিনি উতল অহাৰ পিছত মই ইয়াতে দি দিলোঁ ফ্ৰাই কৰি থোৱা পনীৰখিনি। তাৰপিছত সোৱাদ অনুসাৰে নিমখ আৰু গাৰ্নিছ কৰিলোঁ একেবাৰে শেষত ধনিয়াৰে। সেই ক্লিপটো মই বিচাৰি নাপালোঁ। হৈ গ'ল, একদম চিম্পলকৈ বনাইছোঁ। কাঁহীখন ভালদৰে সজাই ল'লোঁ ডেকোৰেশ্যনৰ কাৰণে। ধনিয়া পাত আৰু এটা জলকীয়া দিলোঁ যাতে দেখিবৰ কাৰণে ভাল লাগে। আৰু এনেদৰে বনালোঁ। ভিডিঅ'টো কিন্তু যোৱাকালি ৰাতিৰে আছিলে, আজিলৈ আহিলোঁ দেই। বাই।